৩২০০ মিটাৰ ১৬০০ মিটাৰ বা ৫ কিলোমিটাৰ কেনেকৈ প্ৰেক্টিচ কৰিব কাৰণ অসম আৰক্ষীত আপোনালোকে এপ্লাই কৰিছে আপোনালোকে বৰ্তমান প্ৰেক্টিচ কৰি আছে চ' কেনেকৈ প্ৰেক্টিচ কৰিব যাতে এটা ভাল সময়ত ৰানিং কৰিব পাৰে এটা ভাল মাৰ্ক লৈ আহিব পাৰে চ' আজিৰ এই ভিডিঅ'টো সকলোখিনি ক'বলৈ গৈছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব তো চাওক বৰ্তমান এতিয়া আপোনালোকে প্ৰেক্টিচ কৰি আছে চ' প্ৰেক্টিচ কৰোঁতেই আপোনালোকে গোটেইখিনি আইডিয়া কৰি ল'ব লাগিব যে কেনেকৈ প্ৰেক্টিচ কৰিলে কি প্ৰেক্টিচ কৰিলে আপুনি এটা ভাল ৰিজাল্ট পাব পাৰে তো ভাল নম্বৰ যদি লাগে আপোনালোকক নিশ্চয়কৈ স্পীড লাগিবই নিশ্চয়কৈ সেই সময়খিনিৰ আগতে আপুনি কমপ্লিট কৰিবই লাগিব যিখিনি সময় দিছে আমাক যেনিবা ৩২০০ মিটাৰত ১৪ মিনিট সময় দিছে কিন্তু ১৪ মিনিটত যদি আপুনি কমপ্লিট কৰে আপুনি সেই ফুল মাৰ্কটো নাপায় আপুনি ৰানিং কৰিব লাগিব 10 মিনিটৰ ভিতৰত বা 10 মিনিট আপোনাৰ যদি টাইম লাগিছে তেতিয়া ফুল মাৰ্ক পাব এতিয়া কথাটো হ'ল যে আপুনি যদি সেই সময়খিনিৰ ভিতৰত কমপ্লিট কৰিব লাগে তেতিয়াহ'লে আপোনাৰ লাগিব স্পীড কিন্তু স্পীড আহিব কেতিয়া বা আপুনি সেইখিনি লেভেললৈকে পাব কেতিয়া যেতিয়া আপোনাৰ বডিত ষ্টেমিনা থাকিব চ' প্ৰথম কথা হৈছে যে আপোনালোকে ষ্টেমিনাৰ কাৰণে কাম কৰিব লাগিব ষ্টেমিনা বঢ়াব লাগিব এতিয়া কথাটো হ'ল আপোনালোকে প্ৰেক্টিচ কৰি আছে আপোনালোকে প্ৰেক্টিচত এইটো কথা খেয়াল ৰাখক যাতে আপোনালোকে বেছি সময় ৰানিং কৰি থাকিব পাৰে 5 কিলোমিটাৰ আপোনালোকে বা ৩২০০ মিটাৰ আপোনালোকে যদি ৰানিং কৰি থাকিব পাৰে বা আপোনাৰ যদি সেইখিনি শক্তি আহিছে যে ৰানিং কৰি থাকিব পাৰিছে তে তাৰ পিছতহে আপোনালোকে স্পীডৰ কাৰণে মাথা মাৰিব পাৰিব যদি এতিয়াই আপোনালোকে স্পীড বঢ়াই আপোনালোকে কিন্তু ৩২০০ মিটাৰ বা 5 কিলোমিটাৰ কমপ্লিট কৰিব নোৱাৰে কাৰণ বহুতকে চাব প্ৰথম গৈয়ে স্পীডত ৰানিং কৰিব দুপাক বা তিনিপাক ৰানিং কৰাৰ পাছতে নোৱাৰা হৈ যায় তাৰ মুখ্য কাৰণটো হৈছে তেখেতৰ ষ্টেমিনা নাই বা তেখেতৰ সেইখিনি লেভেলৰ মানে সক্ষমতা নাই যে ৩২০০ মিটাৰ কমপ্লিট কৰিব চ' প্ৰথম কথা হৈছে আপোনালোকে ষ্টেমিনা বঢ়াব লাগিব তাৰ কাৰণে চাওক আপোনালোকে প্ৰথম ভৰিৰ কাৰণে এক্সাৰচাইজ কৰক যিবিলাক ভৰিৰ পাৱাৰ বঢ়োৱা যিবিলাক মানে ব্যায়াম আছে সেইবিলাক কৰক লগতে আমাৰ এপছৰ কাৰণে কাম কৰক আপোনাৰ যদি কঁকালত বা পেটত যদি সেইখিনি ষ্ট্ৰেংথ নাথাকে তেতিয়াহ'লে কিন্তু ৰানিঙত ইমান এটা ভাল পাৰফৰ্মেঞ্চ দেখুৱাব নোৱাৰিব গতিকে পেটৰ কাৰণে এক্সাৰচাইজ কৰক কঁকালৰ ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে এক্সাৰচাইজ কৰক লগতে লেগ পাৱাৰৰ কাৰণে এক্সাৰচাইজ কৰক এইখিনি যদি এক্সাৰচাইজ কৰে আপোনালোকে লাহে লাহে আপোনাৰ বডিটোক সেইখিনি লেভেললৈকে নিব পাৰিব যে আপোনালোকে ৩২০০ মিটাৰ বা 5 কিলোমিটাৰ ৰানিং কৰি থাকিব পাৰে ছেকেণ্ড কথা হৈছে আপোনালোকে লং ডিষ্টেঞ্চ ৰানিং কৰক মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে লং ডিষ্টেঞ্চ যদি ৰানিং কৰে আপোনালোকে উশাহ নিশাহৰ প্ৰব্লেম বা আপোনালোকৰ যিটো অতি কম সময়তে ভাগৰ লাগি পৰা সেইবিলাক প্ৰব্লেম নাথাকে গতিকে লং ডিষ্টেঞ্চ প্ৰেক্টিচ কৰক এইখিনি কৰিলে আপোনালোকৰ ষ্টেমিনা বাঢ়িব থাৰ্ড কথা হৈছে আপোনালোকে ডায়েট ভাল কৰিব লাগিব আপোনালোকে যিখিনি খাই আছে যদি আপোনালোকে জাংক ফুড খাই আছে যদি আপোনালোকৰ এনাৰ্জি নোপোৱা কিছুমান খাদ্য খাই আছে যিবিলাকে ওলোটা আপোনাৰ বডিত এফেক্ট কৰিছে তেনেকুৱা যদি কিবা খাদ্য খাই আছে সেইবিলাক বন্ধ কৰক আপোনালোকে বেছিকৈ ফল মূল খাওক ফাইবাৰ জাতীয় খাদ্য খাওক বুট মগু কল এইবিলাক এনেকুৱা ধৰণৰ খাদ্যবিলাক খাওক লগতে পানী পৰ্যাপ্ত পৰিমাণে খাওক যদি ডায়েটটো ভাল লয় ন তেতিয়াহ'লে কিন্তু আপোনালোকৰ এনাৰ্জি অট'মেটিকেলি আহিব ষ্টেমিনা লাহে লাহে বাঢ়িবলৈ আৰম্ভণি কৰিব ছাপ্লিমেণ্ট লোৱাৰ কোনো প্ৰয়োজন নাই বহুতেই আৰম্ভণিৰ পৰা ছাপ্লিমেণ্ট লোৱা মানে ষ্টাৰ্ট কৰে ছাপ্লিমেণ্ট কোনো প্ৰয়োজন নাই আপোনালোকে ভাল ভাল খাদ্য খাওক সেই ছাপ্লিমেণ্টবিলাকত আমাক কি থাকিব কিছুমান এনাৰ্জি বঢ়োৱা কিছুমান থাকিব কেমিকেল থাকিব আৰু আচলতে আমি খাদ্য খাই যিবিলাক পাওঁ সেয়াই আচলতে ছাপ্লিমেণ্টত থাকে গতিকে কোনো দৰকাৰ নাই ঘৰত যিখিনি খাদ্য পায় যিখিনি ঘৰত শাক পাচলি পায় সেইখিনিয়ে খাওক ভালকৈ প্ৰটিনযুক্ত খাদ্য খাওক ফাইবাৰযুক্ত খাদ্য খাওক ভালকৈ যদি খাদ্যখিনি খায় কোনো ছাপ্লিমেণ্ট লোৱাৰ প্ৰয়োজন নাই চ' ডায়েট মেইনটেইন কৰক লেগ পাৱাৰ লগতে এপছৰ লগতে কঁকালৰ কাৰণে ষ্ট্ৰেংথৰ কাৰণে আপোনালোকে এক্সাৰচাইজ কৰক আৰু থাৰ্ড হৈছে লং ডিষ্টেঞ্চ ৰানিং কৰক এতিয়া নেক্সট আহিলোঁ আপোনালোকৰ স্পীড যেতিয়া আপোনালোকৰ সময় বাগৰিব আপুনি যেতিয়া লং ডিষ্টেঞ্চ ৰানিং কৰিব পাৰিব একেৰাহে যেতিয়া 10 কিলোমিটাৰলৈকে ৰানিং কৰিব পৰা কেপাচিটি আপোনালোকৰ আহিব তেতিয়া আপোনালোকে ধুনীয়াকৈ স্পীডৰ কাৰণে কাম কৰিব পাৰে স্পীডৰ কাৰণেও এক্সাৰচাইজ আছে আপোনালোকে বিভিন্ন ধৰণৰ ব্যায়াম পাব আপোনালোকে ফিল্ডত স্পীড বঢ়োৱাৰ কাৰণে মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ স্পীড কেনেকৈ বঢ়াব লাগে তাৰ ওপৰতো ভিডিঅ' দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে স্পীডৰ কাৰণে ষ্টেমিনা অহাৰ পাছতহে কাম কৰিব এতিয়াৰ পৰাই যদি ষ্টাৰ্টিঙৰ পৰাই যদি আপোনালোকে স্পীডতে ৰানিং কৰিব বিচাৰে ইমানখিনি কাৰ্যকৰী নহ'ব আৰু আপোনালোকৰ বহুতেই ভাবে যে ৰানিংটো যিসকলে পাৰে তেখেতলোকে পাৰে হয় তেনেকুৱা মানুহো আছে যে কোনোদিন ৰানিং নকৰা মানুহ এদিন গৈ ফিল্ডত ভাল ৰানিং কৰে তেওঁলোকৰ বডিটোৱে তেনেকুৱাকৈ বনোৱা আছে কিন্তু আপুনি যদি নোৱাৰে আপুনি সেই লেভেললৈকে আহিব পাৰিব জাষ্ট প্ৰেক্টিচ লাগে যদি প্ৰেক্টিচ কৰে এদিনো নদৌৰা মানুহ এজনে এটা ভাল ৰানাৰ হ'ব পাৰে গতিকে প্ৰেক্টিছে আপোনালোকক সেইখিনি লেভেললৈকে নিব প্ৰেক্টিচ সদায় কৰক আৰু এটা কথা হৈছে চাওক বৰ্তমান আপোনালোকে অসম আৰক্ষীত এপ্লাই কৰিছে এতিয়া নতুনকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ নতুন ভেকেঞ্চি ওলাব চ' আপোনালোকৰ ইণ্টাৰভিউটো হয়তো দুদিন দেৰিকৈ হ'ব পাৰে গতিকে সেইখিনি আপোনালোকে গুৰুত্ব ৰাখিব লাগিব এতিয়াই যদি আপোনালোকে দেহা অত্যন্তভাৱে কষ্ট কৰে অত্যন্ত ডায়েট ভালকৈ নলয়
টোপনি ভালকৈ নামাৰে, আপোনালোকৰ দেহাৰ কিন্তু অৱনতি হ'ব। গতিকে ভালদৰে এইখিনি কথা খিয়াল ৰাখক, ভালদৰে এইখিনি কথা গুৰুত্ব দি প্ৰেক্টিচ কৰি থাকক। সদায় অকণমান হ'লেও ইম্প্ৰুভমেণ্ট কৰিবলৈ চেষ্টা কৰিব, অলপ হ'লেও চেষ্টা কৰক। নিশ্চয়কৈ সেই দিনটোলৈকে, যিদিনাখন আপোনালোকৰ ইণ্টাৰভিউ থাকিব, সেই দিনটোলৈকে এটা ভাল পাৰফৰ্মেঞ্চ আপোনালোকে দেখুৱাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে অসম আৰক্ষীত এপ্লাই কৰিছে বা এপ্লাই কৰিব আগন্তুক সময়ত, তেখেতসকললৈকে শ্বেয়াৰ কৰিব। চ' পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।